হেল্ল' এভৰিৱান, মোৰ ফালৰ পৰা সকলোকে ৰঙালী বিহুৰ বহুত শুভেচ্ছা থাকিল। আজি যিহেতু গৰু বিহু, সেইটো কাৰণে গৰু বিহুলৈ প্ৰস্তুত কৰি থকা হৈছে থেকেৰা, বেঙেনা, কেৰেলা, হালধি পূৰা ধুনীয়াকৈ এইফালে পূৰা চাক বনাই থকা হৈছে। এডাল কিবা চাক বুলি কৰিবলৈ নাজানো, সেইটো কাৰণে পূৰা চাকডাল ধুনীয়াকৈ বনাই লোৱা হৈছে। বেছি ডাঙৰ খোৱা নাই, সৰুকৈ কাটিছে। সেইখিনি কাটি মেলি হৈ গ'ল। কাটি হোৱাৰ পিছত প্ৰতিটো হালধি দেখিছেনে, হালধি অঁতাব আছে। আকৌ ইটো চাইডতো হালধিয়ে ভৰাব এডাল। এয়া মানে তিনিটা চাইড থাকে ন, গোটেই তাতে মানে এটা মানে ভৰাব আৰু এইটো হালধি এটা দিলে। তাৰপিছত এইটো আকৌ দেখিছেনে, এইটো থেকেৰা দি দিছে। গোটেই তিনিটা মানে একে সমানতে একে ষ্টাইলতে মানে ভৰাই লৈছে মানে। এতিয়া আকৌ বেঙেনা ভৰাই দিয়া হৈছে। এইখিনি বনাই থাকোঁতে মানে আমি বিহুৰ দিনাখনিয়ে ছবিখিনি দিছোঁ। বাকীখিনি আমাৰ গা চবৰে বেয়া আছিলে, সেইটো কাৰণে কাম কৰিবও পৰা নাছিলোঁ। আৰু বিহুৰ দিনাখনি চকীখিনি ধুই মেলি ৰ'দত দিলোঁ। আৰু এয়া ফাইনেলি চাকডাল বনাই হৈ গ'ল। কি ধুনীয়া লাগিছে চাকখন হাতৰ পৰা। আৰু এয়া গৰু গা ধুৱাবলৈ পূৰা মানুহ আহি গ'ল। এয়া চবে এনেকৈ চাক দীঘলতি মাখিলতি লৈ আহিছে। আৰু আমাৰ ঘৰৰ ওচৰতে নদী এখন আছে, সেই নদীখনতেই মানে চবে গৰু গা ধুৱাই। এয়া দেখিছেনে, গোটেই গাঁৱত যিমান মানুহ আছে চব মতা মানুহবোৰ আহি গ'ল গৰুৰ পৰা গা ধুবলৈ। সেইটো কাৰণে আজি গৰু বিহু, যিহেতু সেইটো কাৰণে আজি গৰু বিহু আৰু ন, পূৰা গা ধুৱাইছে। ধুৱাই মেলি হৈ গ'ল। তাৰপৰা এইফালে এৰি দিছে গৰুবোৰ ধুনীয়াকৈ। সিহঁতি যে আজি কিমান দিনৰ মূৰত ভালকৈ গাটো ধুব পাইছে ন, সিহঁতৰ চাগে মনটো বহুত ভাল লাগিছে। গৰু চৰু গা চা ধুৱাই মেলি 9টামান বজাত আজৰি হৈ পিনে এয়া জলপান আৰু চাহ, চিৰা গাখীৰ ঘৰৰে, সেইটো কাৰণে পূৰা জলপান এবাটি খাই ল'লোঁ। আৰু যিহেতু আজি গৰু বিহু, আমাৰতো সাজৰ নীতি নিয়ম কৰিবই লাগিব ন। এয়া ৰহীখিনি চাওকচোন, ইমান ধুনীয়াকৈ হৈছে, পূৰা মিঠা হৈছিলে দেই খাবলৈ। আৰু মৃত্যুপুৱা চাকি জ্বলাব লাগিব, সেইটো কাৰণে এয়া মায়ে মৃত্যুপুৱা চাকি জ্বলাবৰ কাৰণে পূৰা ধুনীয়াকৈ সজাই ল'লে। আমাৰ ঘৰত হোৱাৰ পিছত আইতাহঁতৰ ঘৰতো খাবলৈ আহিলোঁ। গোটেই ঠাইখিনি নমাওঁতে আগতে পৰি থাকিলে আৰু খাই মেলি খোৱাৰ পিছত ভণ্টি বিহুলে বুলি একদম ওলালে। সিহঁতি আজি পাই নাচিব। আৰু ময়ো ঘৰত আহি পিনে ভাতটো খাই ল'লোহি, কাৰণ ভাত খোৱা নাছিলোঁ। বিহু গাই থাকোঁতে গ'ল আৰু ভাত চাত খোৱা নাছিলোঁ। ভাতটো খাই মেলি শুলোঁ দেই, বহুত টাইম শুলোঁ। পিছবেলা কমেও 3-4টামান বাজিলে, ভণ্টিও বিহু নাচি আহি পালেহি। আৰু আমাৰ ইয়াত গৰু পিঠা খুৱাই দিছে। আজি বোলে কিবা পিঠা খুৱাব লাগে বোলে, নহ'লে নহয় বোলে গৰুক, সেইটো কাৰণে পিঠাটো খুৱাই দিছে। আৰু মোৰ মাক সুধিলোঁ এইটো কিয় পিন্ধাইছে বুলি, সিহঁতক বোলে সেইটো আজি বোলে নতুন চোলা বোলে, সেইটো কাৰণে বোলে সিহঁতক বোলে সেইটো পিন্ধাবই লাগে বোলে। আৰু এয়া ৰাতিলৈ গৰু জাক দিলোঁ, গোটেই ঘৰ চববোৰ বিচি মেলি পূৰা জাক চাক দিলোঁ। আৰু এয়া আমি অকলে খালেতো নহ'ব ন, আইকো খুৱাব লাগিব। মই আপোনালোকক আগৰ মিনি ব্লগ এটাত দেখুৱাইছিলোঁ, আমাৰ আইৰ গা ভাল লগা হৈছিলে, সেইটো কাৰণে দিনত আহিবলৈ আজৰিয়ে নাপালোঁ। সেইটো কাৰণে ৰাতি আহিলোঁ। আৰু ৰাতি ইয়াৰ পৰা গৈ মেলি ঘৰত কিবা এটা স্পেচিয়েলকৈ খাম বুলি ভাবিলোঁ। সেইটো কাৰণে এইটো কি জানেনে, ক'বচোন দেই এইটো কি? পূৰা পাস্তাখিনি বঢ়িয়াকৈ বনাই পিনে খাম। আৰু গৰম পানী উতলিবৰ কাৰণে উতলাব লাগিব, সেইটো কাৰণে পূৰা গৰম পানীত একদম দি দিলোঁ। গৰম পানীত দিয়াৰ লগে লগে এইটো কালাৰটো কেনেকুৱা বগা হৈ গ'ল চাওকচোন। সেইখিনি উতলিলে মানে পিঁয়াজে আলুৱে কাটি ল'লোঁ। তাৰপৰা ইয়াত পূৰা মছলাখিনি আনি ল'লোঁ, ঢাকন দি থৈছিলোঁ। কিমানখিনি উতলিছে নি পূৰা ধুনীয়াকৈ চাই লৈছোঁ, সিজিছেনে নাই সিজা, কাৰণ বহুত টাইম সিজাব লাগিব, তেতিয়াহে হ'ব, নহ'লে মানে নহ'ব। পটককৈ নিসিজে মানে, সেয়া চাইছোঁ নাই সিজাওঁতে বহুত টাইম লাগে মানে, পটককৈ নিসিজে। সিজিলে মানেও ভিতৰতো অলপ নিসিজা নিচিনা লাগে, তেও সিজাই আছোঁ। বহুত টাইম সিজাই শেষ হোৱাৰ পিছত এয়া পানীখিনি যাবৰ কাৰণে খৰাহী এটাত কাঢ়ি ল'লোঁ। পূৰা ধুনীয়াকৈ গোটেইখিনি টুকি ল'ব লাগিব, নহ'লে পানীয়ে চানীয়ে দিলে মানে বেয়া হ'ব। সেইটো কাৰণে এই খৰাহীতে টুকি ল'লোঁ। মোৰ মাতটো অলপ হেৰি হ'ব পাৰে দেই, মই আগৰ ব্লগটোতো কৈছিলোঁ মানে মোৰ গাটো ইমান ভাল নাই, এই পিঠা খোৱাৰ নিচিনা হৈছে, সেইটো কাৰণে মাতটো অকণমান মানে দিগদাৰ হ'ব পাৰে, আপোনালোকে বেয়া নাপাব দেই।
এইখিনি পূৰা ধুনীয়াকৈ কাঢ়ি ল'লোঁ। কাঢ়ি লোৱাৰ পিছত একদম কেৰাহীটো পূৰা শুকাবলৈ দিলোঁ। তাতে তেল দি দিলোঁ। তেলটো অলপ দেৰি পিছত পকাৰ পিছত তাত পিঁয়াজখিনি দি দিলোঁ। ইয়াত বেলেগ কিবা পেপচি, বিলাহী আৰু গাজৰো দিব পাৰে। আমাৰ বিশেষ সেইবোৰ একো নাছিলে, সেইটো কাৰণে ৰাতিনো আৰু ক'ত বিচাৰি যাম ন, যি আছিলে তাকে দিলোঁ আৰু। আলু আছিলে, সেইটো কাৰণে অকল আলু সৈতে বনাই দিলোঁ। তাৰপৰা আলুখিনি পূৰা অলপ টাইম ফ্ৰাই কৰি ল'ম, নহ'লে কেঁচা কেঁচা হৈ থাকিলে বেয়া হ'ব। এইখিনি পূৰা ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ আলুখিনি। তাৰপৰা ইয়াত এইখিনি দি দিম। অলপ টাইম ধুনীয়াকৈ আলুখিনিৰ লগত মিক্স কৰি লৰাই ল'ম। তাত এতিয়া নিমখ মই অথনি বইল কৰোঁতে নিমখ হালধি একোৱেই দিয়া নাছিলোঁ, সেইটো কাৰণে এতিয়া নিমখ হালধি মছলা পিঁয়াজ চব দি দিম। নিমখ একদম সোৱাদ অনুসৰি দিব, আপোনালোকে যিমানটো জোখত ভাল পায় সিমানকৈ দিব। মই একেবাৰে ঘৰুৱা পদ্ধতিৰে বনাইছোঁ, একো তাত বেলেগ বস্তু দিয়া নাই, আনকি মই তাত চচো দিয়া নাই, সেইটো কাৰণে ইমান কালাৰ নুঠিলে। ৰেড চিলি দোকানৰ পৰা আনিব দিছিলোঁ, ৰেড চিলিও নাপালে, সেইটো কাৰণে এইকেইটা মছলাকে পালে, সেইটো কাৰণে এইকেইটাকে দি দিলোঁ। আৰু ৰেড চিলি নোহোৱাৰ কাৰণে শুকান জলকীয়া গুড়ি আছিলে, শুকান জলকীয়া গুড়িকে দি দিলোঁ। কালাৰটো ইমান ভালকৈ নুঠিলে, কিন্তু খাবলৈ বহুত ধুনীয়া আছিলে। এয়া চাওকচোন, একদম চচ টচ নিদিয়ে, একদম ঘৰতে বনোৱা অতি সহজ পদ্ধতি। ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব।